চিৰিয়েলে চাই থাকিবা নে ভাত পানীও বনাবা আজি নে আজি লঘোণে থাকিব লাগিব? বনামগে ৰ'বচোন ৰ'ব। চিৰিয়েলখন আৰু 10 মিনিট আছে, চাই যাওঁ। অঁ যোৱা জল্দি যোৱা। মই নিউজটো চাম বুলি অথনিৰ পৰা বহি আছোঁ, তুমি আকৌ চিৰিয়েলবোৰ চাই আছা। চাব ৰ'ব। মই এই 10 মিনিট চাই যাম আৰু তাৰপিছত কিমান নিউজ চাই থাকিব। ৱাহ, এই টাইমত আকৌ ছাৰে কিয় ফোন কৰিলে? হেল্ল', অঁ ছাৰ কওকচোন। অঁ ফুকন, কি কৰি আছা? এই ছাৰ মই এনেই আছোঁ, আপুনি কি কৰিছে? ময়ো এনেই আছোঁ দিয়া। তুমি কৈছিলা যে তোমালোকৰ ল'ৰাটোলৈ কিবা এটা চাকৰি বিচাৰি দিবৰ কাৰণে, তাকে কাইলৈ ইণ্টাৰভিউ এটা আছে, চাকৰি এটা ওলাইছিলে, যদি দিওঁ বুলি ভাবিছে দিব পাৰে সি। অঁ ছাৰ দিব, মই তাক ক'ম আজি। কাইলৈ সি ইণ্টাৰভিউ দিবগৈ। বহুত দিনৰ পৰা চাকৰি এটা বিচাৰিয়ে আছোঁ মই তালৈ, বিচাৰিহে পোৱা নাই। বাকী ছাৰ কাইলৈ কেইটা বজাৰ পৰা ইণ্টাৰভিউটো হ'ব বাৰু? অঁ কাইলৈ তোমাৰ 10টা মানত ইণ্টাৰভিউটো ষ্টাৰ্ট হ'ব। তুমি পাৰিলে 9:30 মানত পোৱাকৈ আহিব ক'বা তাক। ঠিক আছে হ'ব বাৰু ছাৰ, মই তাক কৈ দিম কাইলৈ 9:30 মানত পোৱাকৈ যাবলৈ। অঁ হ'ব দিয়া, ৰাখিছোঁ এতিয়া। এৰা শুনিছানে, ভাল খবৰ এটা আছে। কি খবৰনো, কওকচোন কওক। আমাৰ ছাৰে ফোন কৰিছিলে আকৌ এতিয়া। সেই ছাৰে কৈছে কাইলৈ আমাৰ তাত ইণ্টাৰভিউ এটা আছে নতুন চাকৰিৰ কাৰণে, তাকে চিন্টুক ইণ্টাৰভিউ দিবলৈ মাতিছে কাইলৈ। অঁ ভাল কথা। তাক কৈ দিয়ককৈ যাওক, সি ৰুমতে আছে। ময়ো ভাত সিজাবলৈ যাওঁ, আপুনি তাক কৈ দিয়ককৈ যাওক। অঁ মই তাক কৈ দিমগৈ বাৰু। চিনেমাখন চাই কিন্তু মজা লাগিছে দেই। আজি গোটেইখন চাইহে ঘৰলৈ যাম মই। অঁ বে ধুনীয়া লাগিছে কিন্তু। হ'ব তই চাই মেলি একেবাৰে ভাতেই খাই যাবি আমাৰ ঘৰতে। হ'ব দে, ভাতো খাই যাম বাৰু কৈছ যদি। ঐ ল'ৰা, কি কৰি আছ? অঁ দেউতা, আমি টিভি চাই আছোঁ, কি হ'ল কোৱাচোন? তহঁতি টিভি চাই থাকিবলৈ বাদ দে। কাইলৈ আমাৰ অফিচত চাকৰিৰ কাৰণে ইণ্টাৰভিউ আছে, তহঁতি দুইটাই দিবলৈ যাবি নহ'লে। অঁ হ'ব বাৰু দেউতা। তই যাবি নাই টিংকু? মই চিন্তা কৰিব নালাগে, তয়ো যাবি, তয়ো দিবিগৈ। আমাৰ ছাৰে মোক এতিয়া ফোন কৰি কৈছে তহঁতি কাইলৈ 9:30 বজাত পোৱাকৈ যাবি, আমাৰ অফিচলৈ গ'লেই হ'ল। হ'ব খুৰা, আমি দুইটাই যাম কাইলৈ ইণ্টাৰভিউ দিবৰ কাৰণে। অঁ তহঁতি এতিয়া টিভি চাই থাকিব নালাগে, যা কাগজ পাতিবোৰ যোগাৰ কৰি লগে তহঁতি। আজি চিনেমা নাচাওঁ আৰু তেনেহ'লে, ভাতো নাখাওঁ আজি, মই যাওঁগৈ ঘৰলৈ। অঁ যা কাগজ পাতি যোগাৰ কৰি থবি, কাইলৈ ৰাতিপুৱা মই 9:00 বজাত ওলাই যাম। অঁ হ'ব লগতে যাম দেই কিন্তু। অঁ হ'ব দে, লগতে যাম। ময়ো চিনেমাখন নাচাওঁৱে আৰু, ইণ্টাৰভিউ ভিডিঅ' কেইটামানকে চাই লওঁগৈ। প্ৰথম তই যাবি কিন্তু। মই নাযাওঁ, তই যাবি। তই অকণমান পাৰিবি, সেইটো কাৰণে তোক কৈছোঁ, তই যাবি প্ৰথম। হ'ব দে, মই যাম। নেক্সট। ঐ মাতিছে, যা আহি পিনি কি সুধিলে কবি। অঁ হ'ব। গুড মৰ্ণিং ছাৰ। অঁ গুড মৰ্ণিং। বহা। তোমাৰ নামটো টিংকু নহয় জানো? হয় ছাৰ, মোৰ নামটো টিংকু। আচ্ছা, তুমি কোৱাচোন বৰ্তমান ভাৰতৰ প্ৰধানমন্ত্ৰী কোন? নৰেন্দ্ৰ মোদী। গুড, ভেৰি গুড। COVID-19 প্ৰথম উৎপত্তি ক'ত হৈছিল? ছাৰ COVID-19 প্ৰথম উৎপত্তি চাইনাত হৈছিল। অঁ, তুমি কোৱাচোন ভাৰত কেতিয়া স্বাধীন হৈছিল? ছাৰ ভাৰত 1857 চনৰ চিপাহী বিদ্ৰোহৰ সময়ৰ পৰাই ভাৰত স্বাধীন হোৱাৰ প্ৰচেষ্টা চলিছিল, কিন্তু ভাৰত স্বাধীন হৈছিল 1947 চনৰ 15 আগষ্ট তাৰিখে। ভেৰি গুড। আচ্ছা, মংগল গ্ৰহত মানুহৰ বসতি সম্ভৱ, তাৰ বিষয়ে তুমি কি ক'বা? হয়, বিজ্ঞানীসকলে তাকে ভাবিছে, কিন্তু এতিয়াও পৰীক্ষা নিৰীক্ষা চলি আছে। ঠিক আছে, তুমি যাব পাৰা। নেক্সট। হয়, পাৰিলি নাই? অঁ পাৰিলোঁ, এটা পাৰিলোঁ মই। কচোন উত্তৰকেইটা কৈ দে মোক। অঁ প্ৰথমটো হ'ল তোৰ নৰেন্দ্ৰ মোদী, তাৰপিছত ছেকেণ্ডটো তোৰ চাইনা। নেক্সট। মাতিছে, যা যাওঁ। মৰ্ণিং ছাৰ। অঁ গুড মৰ্ণিং, বহা। অঁ ছাৰ। আচ্ছা, তোমাৰ নামটো? নৰেন্দ্ৰ মোদী। তুমি ক'ৰ পৰা আহিছা হয়? চাইনা। চাইনাৰ পৰা? তোমাৰ জন্ম কোন চনত হৈছিলে? 1857 চনৰ
চিপাহী বিদ্ৰোহৰ পৰা প্ৰচেষ্টা চলি আছিলে, কিন্তু 1947 চনৰ 15 আগষ্টত। কি হে, কি কোৱা? তুমি পাগল নেকি অকণমান? বিজ্ঞানীসকলে তাকে কয়, কিন্তু এতিয়া প্ৰচেষ্টা চলি আছে। এইটো পাগল হ'বলা। চিকিউৰিটি, ওলাই যোৱাহে তুমি। ওলাই যোৱা। ছাৰ, মোৰ চাকৰিটো কনফাৰ্ম নে? গৈছ নাই তই? ওলাই যা। কিবা ভুলকৈ ক'লোঁ চাগে মই।